Hello everyone, আজি আপোনালোকক আমি লৈ গৈ আছো জলি ডাইনলৈকে যোনটো বঙাইগাঁৱৰ বাজাৰ ইণ্ডিয়াৰ ওপৰত আছে বলকচোন আপোনালোকক তালৈকে লৈ যাও কেনেকুৱা হয় আপোনালোকক দেখুৱাও এখন ৰেষ্টুৰেণ্ট হয় জলি ডাইনখন বাজাৰ ইণ্ডিয়া আৰু জলি মিক্স চিনেমা হলখনৰ মাজত আছে আপোনালোকক ভিতৰলৈ লৈ আহিছো দেখিবলৈ খুবেই ধুনীয়া ঠাইখন ইন্টেৰিয়ৰটো খুবেই ধুনীয়া বনাইছে আৰু ইয়াতে চাগে কেতিয়াবা লাইভ পাৰফৰ্মেন্স হয় কিন্তু আমি লকডাউনৰ পিছত আহিলো সেই কাৰণে বেছি মানুহ নাই বেছি মানে কোনেও নাই আমি দুজনে অকল আৰু এটা কথা ক'বলৈ খুজিছো আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যদি মোৰ চেনেলটো নতুন হয় আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে মোৰ নতুন ভিডিঅ'ছবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আমি অৰ্ডাৰ কৰি দিলো এতিয়া অকমান সময়ৰ কাৰণে ৱেট কৰিব লাগিব আৰু এইখিনি সময়তে আমি কোনো নাই তো ফটো কেইটামান ক্লিক কৰি ললো আৰু আনছক লৈ অহা নাই ভালে কৰিলো কাৰণ বহুত ঠাণ্ডা হৈ ইয়াতে এচিটো বহুত বেছি হাই কৰা আছিল আৰু আনছক আইতাৰ লগত থৈ আহিছো কাৰণ এদিনাখন ডমিনজলৈ গৈছিলো তাৰ পাছত তাত টেবুলবোৰ লাৰি আছিল তো সেভ নহয় ইমান তো সেই কাৰণে তাক লৈ নাহিলো আমি Ini artinya saya kira somsi ya tidak ada. तो कैसा है बढ़िया है चलो ठीक है আমি জি অৰ্ডাৰ কৰিছিলো খাবলৈ খুবেই টেষ্টি আছিল আৰু এনেকুৱা নহয় কি বহুত বেছি এক্সপেন্সিভ হয় দেখাতে ঠাইখন যেনেকুৱা ধুনীয়া হয় তেনেকুৱা নহয় কি বহুত বেছি এক্সপেন্সিভ নহয় একদমই ঠিক হয়
ইমান টেষ্টি নাচা হ'ল ডান্সলৈ গৈছে ধলি মাৰি দি দিম কি পৰঠাটো শেষত তেওঁলোকে ৰিভিউ লোৱাৰ কাৰণে এখন সৰু ফৰ্ম ফিল আপ কৰিবলৈ দিলে তাতে এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে গৈ পেলাই ডু ইউ ৱান্ট টু ভিজিট ইয়াৰ গেইন এইবোৰ তাতে লিখা আছিলে আৰু মই এক্সিলেণ্ট বুলি দি দিলোঁ সকলোবোৰ আৰু খুবেই ভাল লাগিল সঁচাকৈ গৈ তাত আপোনালোকে ইচ্ছা কৰিলে এবাৰ যাই চাব পাৰে আমি ওলালোঁ ইয়াৰ পৰা এতিয়া আমি আনছৰ কাৰণে এটা বস্তু ল'ব আছে ইম্পৰ্টেণ্ট বস্তু তো ব'লক আমাৰ লগত আপোনালোকক দেখুৱাই থাকিম ফাৰ্মাচিত পাম চলো দুটাই কালাৰ আছে এটা হোৱাইট আৰু এইটো হোৱাইট লিখে জনচনছ এইটোৱে লৈ ন